যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব মই আজি আপোনালোকক কথা দিছো এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম আৰু 25,000 টকা দিম মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব অসমত 4 লাখ গাঁও আৰু নগৰ মিলি আত্মসহায়ক গোট আছে আৰু 4 লাখ গোটত 10 গৰাকীকৈ মহিলা অৰ্থাৎ 40 লাখ মহিলা আজি আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে আগলৈ আমি যদি যাওঁ তেতিয়া হলে নতুনকৈ আৰু কিছু আত্মসহায়ক গোট গঠন হৈছে যেতিয়া হিসাব কৰিলো আমি দেখা পালো যে 40 লাখ মহিলা আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে গোটৰ ভিত্তিত আমি বেংকৰ পৰা লোন লব পাৰো কিন্তু আমি এবাৰ গোটত পইচাটো নিদি আমি গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে তেওঁলোকৰ বেংক একাউণ্টত আমি দিব পাৰো নেকি আমি হিসাব কৰি চালো 40 লাখ মহিলাক যদি আমি 10,000 টকা কৈ দিব লাগে আমাক প্ৰথমতে 4,000 কোটি টকা লাগিব আৰু পিছলৈ আমি যদি মহিলাসকলক আৰু 25,000 টকা দিব লাগে তেতিয়া হলে পিছৰবাৰ আমাক প্ৰায় 10,000 কোটি টকা লাগিব আৰু যদি আগলৈ গৈ মহিলাসকলক আমি আৰু সহায় কৰিব লাগে 50,000 টকালৈকে লৈ যাব লাগে তেতিয়া হলে আমাক 20,000 কোটি টকা লাগিব আমি চিন্তা কৰিলো যে আমাৰ দৰে এখন দুখীয়া ৰাজ্যত আমি 4,000 প্ৰথমতে পিছত 10,000 তাৰ পিছত আৰু 20,000 ইমান টকা আমি যোগাৰ কৰিব পাৰিম নেকি আমি সকলোৱে বহুদিন ধৰি আলোচনা কৰাৰ পিছত আমি সুন্দৰ কৰি এই মহিলা উদ্যমিতা আঁচনিখন আমি ৰচনা কৰিলো এই আঁচনিখনৰ জৰিয়তে 40 লাখ মহিলাক আমি প্ৰথম বছৰ 10,000 টকা আমি বিনামূলীয়াকৈ বেংকৰ লগত কোনো সম্পৰ্ক নাই আমি তেওঁলোকক একোখন চেক দিম আৰু 10,000 টকা তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাব ইয়াৰ পিছত এই 10,000 টকা দি আমি কি কৰিম আমি এটা গোটত আছো যদি 10 গৰাকী মহিলাই নিজৰ 10,000 টকা গোটলৈকে লৈ যায় তেতিয়ালে গোটত 1 লাখ টকা হ'ব আৰু 1 লাখ টকা ডাঙৰ টকা যদি একেলগে আমি গোটটোক শক্তিশালী কৰো 1 লাখ টকা যদি আমি গোটটোত ব্যৱহাৰ কৰো বেংকে আমাক আৰু লোন দিব গোটটোক কাৰণ যিকোনো গোটৰ যদি 1 লাখ টকা বেংকত দেখা পায় তেতিয়ালে সেই গ্ৰুপটোক বেংকে আৰু বেছি লোন দিব আগবাঢ়ি আহিবই তাত কোনো সন্দেহ নাই 1 লাখ টকা লৈ গোটটোৱে আমি নিজাকৈ বিভিন্ন ব্যৱসায় কৰিব পাৰো আৰু যদি কোনোবা মহিলাই ভাবে যে নহয় মই গোটটোক টকা নিদিও আমি গোটত এই টকাটো নিদিও কাৰণ গোটটো আমাৰ চলি আছে এই 10,000 টকা দি আমি নিজৰ কিবা নহয় কিবা ব্যৱসায় কৰিম গৰু থাকিব ছাগলী থাকিব কিবা আমি ব্যৱসায় কৰিম তাঁত শিল্প থাকিব আজি হল আমাৰ 22 আগষ্ট অহা বছৰ আমাৰ অফিচাৰসকল আপোনালোকৰ ঘৰে ঘৰে যাব 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনি দিলো তেতিয়াহলে আৰু আমি গলো আৰু মোবাইলতে থাকি গলো ঠিক আছে বোলে নহয় এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়াহলে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম
25,000 টকা। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে। যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম, সুদ আমি দিম, আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম। তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয়। আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো, এই মহিলাসকলক আমি 3বাৰ, আজি এবাৰ মাতিছো, অহা বছৰ আমি আকৌ মাতিম, তাৰ পিছত আমি আকৌ মাতিম। মোৰ উদ্দেশ্য হল 10,000, 25,000 আৰু 50,000, 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম। যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব, মই আজি আপোনালোকক কথা দিছো, এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি, ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম, আৰু 25,000 টকা দিম। মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব। মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম, হবনে? যদি মোবাইল কিনি দিয়ে তেতিয়াতো মই একো কৰিব নোৱাৰিম। ভাল কামত ব্যৱহাৰ কৰিব। ভাল কামটো মই আপোনালোকক নিশিকাও, মনতে যিটোৱে ভাল কাম বুলি ভাবে, বোলে গ্ৰুপত টকা কেইটা থম, বোলে নিজে খৰচ কৰিম, বা আমি ঘৰৰ ব্যৱসায়ত দিম, যিটোৱে কৰে, মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে, আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে। নলবাৰীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিলো। বিহালীত আমি 3 মাহ আগতে এই পইচা দিছিলো। আমি যেতিয়া বিহালীত অনুসন্ধান কৰিছো, মেক্সিমাম মহিলাই টকাটো ভাল কামত ব্যৱহাৰ কৰিছে। তাৰ মানে তেওঁলোকে 25,000ৰ ফালে গৈ আছে। নলবাৰীতো মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব।